ৰাষ্ট্ৰীয় একতা দিৱসৰ শপত সত্যনিষ্ঠাৰে শপত খাই কওঁ যে মই ৰাষ্ট্ৰৰ একতা অখণ্ডতা আৰু সুৰক্ষাৰ কাৰণে নিজকে সমৰ্পণ কৰিম আৰু দেশবাসীৰ মাজত এই বাৰ্তা প্ৰেৰণ কৰিবলৈ যত্ন কৰিম মই এই শপত মোৰ নিজৰ দেশৰ প্ৰতি থকা আত্মীয়তাৰ মনোভাৱেৰে লৈছোঁ যি ভাৱনা চৰ্দাৰ বল্লভভাই পেটেলদেৱৰ দূৰদৰ্শিতা আৰু কাৰ্যৰ মাজত প্ৰতিফলিত হৈছে মই নিজৰ দেশৰ আভ্যন্তৰীণ সুৰক্ষা সুনিশ্চিত কৰাৰ নিমিত্তে আত্মনিয়োগ কৰিবলৈ সত্যনিষ্ঠা সহকাৰে সংকল্প গ্ৰহণ কৰিলোঁ।